নমস্কাৰ, মই নৱজিৎ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ মেথছ চেনেললৈ। আজি আমি আগবাঢ়ি অন্য এটা ভিডিঅ'লৈ। আমি আজি ডিছকাছ কৰিম লাইনছ এণ্ড এংগলছ। লাইনছ এণ্ড এংগলছ, এই লাইনছ এণ্ড এংগলছৰ অসমীয়াত হ'ব ৰেখা আৰু কোণ। নৱম শ্ৰেণীৰ চেপ্টাৰ 6 আমি আলোচনা কৰিম ৰেখা আৰু কোণ। প্ৰথম কথা আমি জানিব লাগিব ৰেখা কি বা লাইনছ কি। আমি কিছুমান শব্দ শুনিছোঁ, যেনেকুৱা আমি ৰশ্মি পাইছোঁ, ৰেখা আৰু ৰেখা খণ্ড। ইংৰাজীত ৰশ্মিক কোৱা হয় ৰে। তোমালোকে নাভাবিবা যে আমি এছামিছ মিডিয়ামত পঢ়ি আছোঁ, তো তোমালোকৰ হায়াৰ ষ্টাডিবিলাকত ইংলিছ টাৰ্মেই হয়। যদিও তোমালোকে মেথামেটিক্সত হায়াৰ ষ্টাডি নকৰা, দেন তোমালোকে কম্পিটিটিভ এক্সামবিলাকো ইংলিছতে পাবা। চ' তোমালোকে ইংলিছ টাৰ্মটো জানিবৰ বাবে চেষ্টা কৰিবা। তো ৰেখা বুলি ক'লে আমি কাক বুজি পাম? লাইন। আৰু ৰেখা খণ্ড হ'লে আমাৰ হ'ব লাইন ছেগমেণ্ট। এইখিনি আমাৰ ইংলিছ টাৰ্ম। ৰশ্মিক কোৱা হয় ৰে, ৰেখা কোৱা হয় লাইন, ৰেখা খণ্ড কোৱা হয় লাইন ছেগমেণ্ট। এতিয়া আমি ইহঁত কি বস্তু তাক চাওঁ। মই ইয়াৰ ডেফিনেশ্যন লিখি নিদিওঁ, জাষ্ট মই বুজাই যাম। তো ৰশ্মি বুলি ক'লে তোমালোকৰ এডাল লাইনৰ এটা এণ্ড পইণ্ট থাকিব আৰু এটা চাইডে সি যাই থাকিব পাৰে। তো এইটো হ'ল তোমালোকৰ ৰে। ৰে হ'লে তাৰ এণ্ড পইণ্ট কেইটা থাকিব? এটা থাকিব। নেক্সট থাকিব তোমাৰ লাইন। লাইন হ'লে তাৰ কোনো এণ্ড পইণ্ট নাথাকে, সি দুটা চাইডে কি হ'ব পাৰে? ইনক্ৰিজ, বেছি হৈ যায় থাকিব পাৰে, আপ টু ইনফিনিটি। তো ৰেখা খণ্ড বুলি ক'লে ইয়াৰ দুটা এণ্ড পইণ্ট আছে, ই শেষ হৈ যায় লাইনডাল। তো এইডাল হ'ল তোমালোকৰ ৰেখা খণ্ড। ডিফাৰেঞ্চ, যিবিলাক লাইনৰ দুটা এণ্ড পইণ্ট থাকে তো সেইবিলাকক কোৱা হয় লাইন ছেগমেণ্ট, ৰেখা খণ্ড। যিবিলাক লাইনৰ এটাও এণ্ড পইণ্ট নাথাকে, দুফালে ইনফিনিটি ইনক্ৰিজ হয়, তো সেইবিলাকক কোৱা হয় ৰেখা, ইংৰাজীত কোৱা হয় লাইন। আৰু যিবিলাকৰ এটা চাইড ক্ল'জ, এটা চাইড অ'পেন হৈ থাকে, তো সেইবিলাকক কোৱা হয় ৰে, মানে ৰশ্মি। এইখিনি হ'ল জাষ্ট লাইনছৰ কিছুমান পাৰ্ট। এতিয়া আমি নেক্সট চাম এংগলছৰ পিনে। এংগলনো কি? তোমালোকে বিভিন্ন ভেৰিয়াছ এংগল থাকিছা। চ' আই থিংক এই এংগলটো আমি 35 ডিগ্ৰীমান আছে। তো আমি এইটো গম পাম যে এইটো তোমালোকৰ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। চ' আমি হয়তো এইটো কথা নাজানো যে এংগলনো কি, ঠিক আছে? তো এংগল হ'ল, এংগুলে কি ফৰ্ম কৰে যে when এংগলছৰ কি হয়, দুটা লাইনৰ এই যে এটা পইণ্ট আছে, এটা পইণ্টৰ পৰা কেইটা লাইন আহিছে? দুটা লাইন। এই লাইন দুটা এটা পইণ্টৰ পৰা অহাটোকে কোৱা হয় তোমালোকৰ এংগল, ঠিক আছে? এ এংগল ফ্ৰম when two lines originate from a end point। অসমীয়াত যে এটা বিন্দুৰ পৰা দুডাল ৰশ্মি ওলাই আহিলে তাকে কি বুলি কোৱা হয়? এংগল বুলি কোৱা হয়, ঠিক আছে? তো এইটো এটা এণ্ড পইণ্ট, ইয়াৰ পৰা দুটা ৰে ওলাই আহিছে ৰশ্মি, আৰু এই যিটো ফৰ্ম কৰিছে এইটোকে কি ফৰ্ম কৰে? এংগল কোৱা হয়, কোণ বুলি কোৱা হয়। এই যে এংগলটোৰ যিটো পইণ্ট আছিল, ইয়াৰ নাম হয় তোমালোকৰ ভাৰ্টেক্স। যিটো পইণ্ট দুটা লাইনৰ ক্ষেত্ৰত থকা পইণ্টটো যিটো পইণ্টৰ পৰা ওলাই গৈছে তাক কি বুলি কয়? ভাৰ্টেক্স। অসমীয়াত হ'লে ইয়াক কোৱা হ'ব শীৰ্ষবিন্দু। আৰু যি এটা চাইড থাকিল, আৰু এই চাইড দুটা কোৱা হয় আৰ্মছ, ঠিক আছে? আৰ্মছ মানে তোমালোকৰ কি হ'ব? ইয়াত বাহু। এইটো হ'ল আমাৰ এংগল। যে যেতিয়া এটা পইণ্টৰ পৰা দুটা ৰে ওলাই যায়, পইণ্টটোকে কি ফৰ্ম কৰে? এংগুলাৰ ফৰ্ম কৰে। আৰু এই পইণ্টটোক কোৱা হয় ভাৰ্টেক্স। যি দুটা লাইন গৈছিল, ৰে গৈছিল, এই ৰে দুটাক কোৱা হয় কি বুলি? তোমালোকৰ আৰ্মছ বুলি। লাইন ক'ব নোৱাৰি, কাৰণ এটা এণ্ড পইণ্ট থাকিলে এই দুটা কি ক'ব লাগিব? তোমালোকে ৰে ক'ব লাগিব। তো এইটো হ'ল আমাৰ এংগলছ। তো নেক্সট আমি চাব পাৰোঁ কিছুমান এংগলছ আছে আমাৰ, ধৰা এডজাচেণ্ট এংগল বুলি এটা আছে। এডজাচেণ্ট এংগল, এডজাচেণ্ট এংগল। অসমীয়াত ই হ'ব সন্নিহিত কোণ। অসমীয়াত ইয়াক কোৱা হয় সন্নিহিত কোণ। এতিয়া হ'ল যে এডজাচেণ্ট এংগল কি? তো এডজাচেণ্ট এংগল হ'ল, ফাৰ্ষ্ট মই ডায়াগ্ৰামটো আঁকিলোঁ, ধৰা এ বি চি, ইয়াত ডি থাকিব।
তো when two angles যেতিয়া দুটা কোণৰ এটা কি থাকে উমৈহতীয়া বিন্দু আৰু এটা উমৈহতীয়া বাহু থাকে যেতিয়া দুটা কোণৰ এটা উমৈহতীয়া বিন্দু এই বিন্দু দুটা ক্ষেত্ৰতে আছে আৰু এটা উমৈহতীয়া বাহু এই বাহুটো দুটা কোণৰ ক্ষেত্ৰতে আছে আৰু বাকি বাহু দুটা বিপৰীত এই উমৈহতীয়া বাহুটোৰ দুটা বিপৰীত চাইডে থাকে তো তাকে কোৱা হয় তোমালোকৰ এডজাসেন্ট এংগল ইংৰাজীত ক'লে কি ক'ব লাগিব when two angles have a common vertex and a common side and other two side has opposite to common side ঠিক আছে তো adjacent angle বিলাকৰ কি হয় এটা ভাৰ্টেক্স কোণ থাকে দুটাতে থকা কোণ থাকিব এটা দুটাতে থকা বাহু থাকিব আৰু বাকি সাইড দুটা কি হয় এই কমন বাহুটোৰ দুচাইডে থাকে তো এটোকে কোৱা হয় adjacent angle নেক্সট চাবা তোমালোকৰ এটো এটা adjacent angle কাৰণ এটো তোমালোকৰ কমন পইণ্ট আৰু এটা তোমালোকৰ কমন সাইড ঠিক আছে আন এটো দুটা সাইডে দুটা বেলেগ বেলেগ কি সাইড দুটা হৈছে এই যেতিয়া তোমালোকৰ adjacent angle-ৰ সাম 180 ডিগ্ৰী হয় তো এটো আমি গম পাওঁ যে এটো কিমান ডিগ্ৰী আছে 180 আছে আৰু তেতিয়া তাক কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এংগল তাক কি কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এংগল মানে অসমীয়া হ'ব কি ৰৈখিক জুৰীয়া কোণ বহুত বেছি ইম্পৰ্টেন্ট কথাবিলাক ৰৈখিক জুৰীয়া কোণ ঠিক আছে এইখিনি দিলে কোন বুজি পাই আছা তো adjacent angle গল linear pair of angle গল তো নেক্সট আমি কিছুমান এংগল চাম তো এংগল বিলাকৰ নাম আছে আমাৰ 5 টাইপস আমি ফাৰ্স্ট এটা এংগল লিখিলো মই acute angle নেক্সট মই লিখিছো right angle এংগল এটা লিখা হোৱা নাই এংগলৰ এবিলাক তোমালোকৰ টাইপস হয় কি এংগল পালো acute angle পালো right angle পালো নেক্সট আমি লিখিছো obtuse angle তাৰপিছত তোমালোকৰ straight angle নেক্সট লিখিছো মই রিফ্লেক্স অ্যাঙ্গল তো acute angle মানে অসমীয়াত হ'ব তোমালোকৰ সূক্ষ্ম কোণ অসমীয়াত acute angle কি বুলি কোৱা হয় সূক্ষ্ম কোণ right angle কোৱা হয় সমকোণ obtuse angle কোৱা হয় স্থূল কোণ straight angle কোৱা হয় সৰল কোণ আৰু রিফ্লেক্স angle কোৱা হয় প্ৰত্যাৱৰ্তী বা প্ৰবিদ্ধ কোণ এতিয়া আমি গম পাওঁ যে acute angle কোনবিলাক তো যিবিলাক এংগল কি হয় 0 ডিগ্ৰীতকৈ ডাঙৰ বা কাটকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু সো আমি লিখিছো যে acute angle বিলাক কি হয় 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে acute angle is between 0 ডিগ্ৰী and 90 ডিগ্ৰী right angle হ'ল আমাৰ 90 ডিগ্ৰী বিলাকক right angle কয় obtuse angle হ'লে কি হয় 90 ডিগ্ৰীতকৈ বেছি হয় বা 180 ডিগ্ৰীতকৈ কম হয় সো আমি লিখিছো যে 90 ডিগ্ৰী আৰু 180 ৰ মাজত থাকে straight angle হলে তোমালোকৰ কিমান ডিগ্ৰী হ'ব 180 হ'ব আৰু রিফ্লেক্স হলে কি হয় 180 তকৈ বেছি হয় বা 360 তকৈ কম হয় তেতিয়া তোমালোকৰ কি হয় বুলি ক'লো মই 360 ডিগ্ৰী হয় তো তেতিয়া তাক কোৱা হয় তোমালোকৰ কি এংগল কমপ্লিট এংগল আৰু অসমীয়াত ইয়াক কোৱা হয় সম্পূৰ্ণ কোণ মানে গোটেই কোণটো তো আমি জানো যে ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত আমাৰ এংগল সদায় তিনিটা হয় ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত আমাৰ এংগল কি থাকে acute angle right angle obtuse angle ইয়াৰ কাৰণটো তোমালোকে এইটো জানা তো আমি ট্ৰায়াঙ্গুল বুলি ক'লে তো ট্ৰায়াঙ্গুলত আমাৰ কেইটা এংগল থাকে তিনিটা এটা দুটা তিনিটা আৰু আমি সবেই জানো যে ট্ৰায়াঙ্গুলাৰ তিনিটা এংগলৰ সাম কিমান ডিগ্ৰী 180 ডিগ্ৰী তো স্ট্রেট টু কি এংগল হয় স্ট্রেট এংগল হ'ব লাগিলে তাক নিজকে 180 লাগে তো এটাই যদি 180 হৈ যায় বাকি দুটা এংগলটা থাকিব নেকি নাথাকে নাথাকিলে কি ট্ৰায়াঙ্গুল হ'ব নেকি নহয় কাৰণ ট্ৰায়াঙ্গুলত কেইটা এংগল লাগে তোমালোকৰ তিনিটা তো রিফ্লেক্সৰ ক্ষেত্ৰত কি এটাই বোলে 180 তকৈ বেছি তো ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত 180 তকৈ বেছি এংগল থাকিব নেকি নাথাকে সো কি 180 তকৈ যিবিলাক সৰু সেইবিলাকক আমি কি ধৰিব পাৰো ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত এংগল এখানে আমাৰ কেইটা হয় তিনিটা হয় নেক্সট আমি ইয়াতে লিখি আছো মই সব 90 ডিগ্ৰী আৰু 180 এটা কথা চাওঁ যেতিয়া দুটা এংগলৰ সাম 90 ডিগ্ৰী হয় তেতিয়া তা অসমীয়াত কোৱা হয় পূৰক কোণ আৰু ইংৰাজীত কোৱা হয় কমপ্লিমেন্টাৰী এংগল কমপ্লিট নহয় কিন্তু কি কোৱা হয় কমপ্লিমেন্টাৰী অসমীয়াত ইয়াক কোৱা হয় পূৰক কোণ আৰু যেতিয়া 180 হয়
এতিয়া তাক কোৱা হয় সাপ্লিমেন্টাৰী এংগল কি কোৱা হয় এতিয়া তাক সাপ্লিমেন্টাৰী এংগল আৰু এইটোৱে হয় সম্পূৰক কোণ আমি কি কি কিলো বেছিখিনি বস্তু শিকিলো প্ৰথম আমি পালো ৰে লাইন সেগমেন্ট নেক্সট আমি কিলো এংগল কি তাৰ পিছত শিকিলো আমি এডজাসেন্ট এংগল তাৰ পিছত শিকিছো যেতিয়া এডজাসেন্ট এংগল 180 হয় তাক আমি কম লিনিয়াৰ পেয়াৰ অফ এংগল তো লিনিয়াৰ পেয়াৰ অফ এংগল শিকাৰ পিছত আমি এংগুলাৰ টাইপস বিলাক শিকিলো তো এংগুলাৰ টাইপস পিছত আমি পালো আকৌ 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী হলে কমপ্লিমেন্টাৰী আৰু সাপ্লিমেন্টাৰী 85 ডিগ্ৰী এটা এংগল দিয়া আছে আৰু কয় যে ইয়াৰ কমপ্লিমেন্টাৰী এংগল কি হ'ব কমপ্লিমেন্টাৰী মানে পূৰক কোণ তেতিয়া आंसर হ'ব 5 ডিগ্ৰী তো আমি যদি কমপ্লিমেন্টাৰী এংগল ল'ব লাগে কি কৰিম আমি 90 ডিগ্ৰীৰ পৰা ভ্যালুটো মাইনাস কৰিম সো 90 ডিগ্ৰীৰ পৰা 85 মাইনাস কৰিলে কিমান হ'ব 5 ডিগ্ৰী তো ইয়াৰে যদি আমি সাপ্লিমেন্টাৰী ল'ব লাগে তো সাপ্লিমেন্টাৰী কিন্তু আমাৰ কিমান হ'ব 95 হ'ব কাৰণ সাপ্লিমেন্টাৰী হলে কাৰ পৰা মাইনাস কৰিব লাগিব 180 ৰ পৰা কমপ্লিমেন্টাৰী হলে কাৰ পৰা 90 ৰ পৰা এইটো কথা মন দিবা যে কিবা এটা এংগুলাৰ যদি কমপ্লিমেন্টাৰী ল'ব লাগে তেতিয়া তাৰ কাৰ পৰা মাইনাস হ'ব 90 ৰ পৰা আৰু যদি সাপ্লিমেন্টাৰী ল'ব লাগে তেতিয়া এই পৰা মাইনাস হ'ব আমাৰ 180 ৰ পৰা মাইনাস হ'ব নেক্সট আমি এটা চাও যে অপোজিট এংগল বা বিপৰীত কোণবিলাক কেনেকুৱা বা কি হয় তোমালোকৰ বিপৰীত এই যে দুটা লাইন দুটা ইন্টাৰসেক্ট কৰিছে তো তেতিয়া তোমালোকৰ এ দিলো মই বি সি টি মাজত ও এই যে এ ও বি এটো মই 1 দিছো এটো 2 দিলো এটো দিলো 3 এটো দিলো 4 ইয়াত তোমালোকৰ কোন কোন সমান হ'ব 1 আৰু 3 সমান হ'ব কাৰণ 1 ৰ অপজিটে কোন আছে 3 আছে আকৌ এংগল 2 টো কাৰ লগত সমান হ'ব 4 ৰ লগত আৰু এটো কোৱা হয় ভাৰ্টিকেলি অপজিট এংগল বিপৰীত শীৰ্ষক কোণ যে 1 ৰ লগত কোণ পৰিলে 3 আৰু 2 ৰ লগত কি হ'ব 4 এইখিনি হ'ল তোমালোকৰ বেসিক কথা তো এতিয়া আমি এক্সাৰসাইজৰ কোৱেশ্চন কিছুমান সলভ কৰিম আমি এক্সাৰসাইজ 6.1 ৰ 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে তোমালোকক এটা ডায়াগ্ৰাম দিয়া আছে ফাৰ্স্ট ডায়াগ্ৰামটো ড্ৰ কৰিলো এটো এটা লাইন দিছে তোমালোকক AB আৰু CD লাইন দুডালে কি পইণ্টত ইন্টাৰসেক্ট কৰে বুলি কৈছে O পইণ্টত তাত লিখা আছে তাই কোৱেশ্চনত নেক্সট এটো এটা ৰে গৈছে এটো কি থাকিব এটো এটা এংগল এবিলা লাইন হয় এনেকুৱা আছে তো আমাৰ কোৱেশ্চনটো কোৱা আছে lines AB and CD এটা lines AB আৰু এটা lines CD intersect at O বিন্দুত কটাকটি কৰে কি দিছে যে AB আৰু CD ৰেখা দুডালে কি বিন্দুত কটাকটি কৰে O বিন্দুত কটাকটি কৰে if আৰু দিয়া আছে AOC angle AOC plus angle BOE ভ্যালুটো কিমান দেখি দিয়া আছে কোৱেশ্চনটো 70 ডিগ্ৰী and angle BOD আৰু এটা দিছে আমাক যে BOD কিমান ডিগ্ৰী 40 ডিগ্ৰী নেক্সট ফাইন্ড BOE আমাক কি ফাইন্ড কৰিব দিছে BOE আৰু ফাইন্ড কৰিব দিছে আমাক ৰিফ্লেক্স COE এইখিনি হ'ল আমাৰ কোৱেশ্চন তো আমি কি পালো যে ফার্স্ট টাইম আমাক কি দিয়া আছিল কোৱেশ্চনটো তো তাক আমি গম পাইছো যে ইয়াৰ এটা অপোজিট এংগল আছে তো কি অপোজিট এংগল আছে তো তোমালোকৰ BOD ৰ অপোজিটে কোনটো এংগল আছে AOC এংগল আছে সো আমি ইয়াত কি লিখিব পাৰিম যে এংগল BOD ইকুয়াল এংগল AOC ইকুয়াল কিমান দিয়া আছিল BOD ভ্যালুটো 40 ডিগ্ৰী সো ইয়াত আমাৰ ডাইৰেক্টলি লিখিলো 40 ডিগ্ৰী আৰু কাষত আমি লিখিব লাগিব কি এংগল এটো অপোজিট এংগল আৰু অসমীয়া হলে কি কোণ অসমীয়া বিলাক কৈ যাম বিপৰীত কোণ তো নেক্সট আমাক এটা লাইন কি দিয়া আছিল যে এংগল AOC প্লাস এংগল BOE ইকুয়াল কিমান ডিগ্ৰী 70 ডিগ্ৰী তো আমি AOC ভ্যালু কিমান পালো 40 ডিগ্ৰী প্লাস এংগল BOE ইকুয়াল কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী আমাক কাৰ ভ্যালু ফাইন্ড কৰিব লাগে BOE ইকুয়াল কি হ'ব 70 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী 70 ৰ পৰা 40 মাইনাস কৰিলে কিমান পোৱা যাব 30 ডিগ্ৰী এইটো ওলাল আমাৰ কাৰ ভ্যালু BOE ভ্যালু এবাৰ আমাক উলিয়াব আছিল কি রিফ্লেক্স COE তো রিফ্লেক্স লবা যোৱাৰ আগত এই প্ৰথম COE এংগলটো ওলাই ল'ব লাগিব COE এংগল তোমালোকৰ কোনটো হয় এটো হৈ আছে আৰু এই এংগলটোত কি কৰিছে এইবিলাক এংগলে
কি ফৰ্ম কৰিছে 180 ফৰ্ম কৰিছে তো 180 ফৰ্ম কৰিলে এইবিলাকক কি বুলি কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এংগল মানে ৰৈখিক জুৰীয়া কোণ ইয়াত কেইটা এংগল আছিল তিনিটা কি কি এংগল again angle AOC মাজৰ এংগলটোৰ নাম কি হ'ব COE প্লাস লাষ্টৰ এংগলটোৰ নাম BOE ইকুৱেল টু কিমান লিখি দিয়া আছে 180 তো আমি এটা কাম কৰিব পাৰো যে AOC ভ্যালু 40 BO ৰ ভ্যালু 30 লিখবা পাৰো বাট আমাৰ AOC আৰু BOE লগ হৈ গলে কিমান লিখি দিয়া আছিল 70 ডিগ্ৰী দিয়াই আছে সো ডাইৰেক্ট 70 ডিগ্ৰী লিখিব পাৰো প্লাস COE ইকুৱেল টু কিমান লিখি হ'ব আমাৰ 180 এটা আমি কাৰ ভ্যালু ফাইন্ড কৰিব লাগে COE সো 180 মাইনাস কি হ'ব 70 70 তো ইফালৰ পৰা ইফালে গলে কি হৈ যাব মাইনাস হ'ব আৰু 180 ৰ পৰা 70 মাইনাস কৰিলে কিমান ডিগ্ৰী পোৱা যাব 110 আমি কাৰ ভ্যালু 100 পালো COE ভ্যালু কিমান পাইছো 110 এতিয়া আমাৰ কি ওলাব আছিল নেক্সট লাষ্টত ৰিফ্লেক্স এংগল অফ COE এতিয়া তোমালোকক যদি কিতাবা ৰিফ্লেক্স এংগল লব দিয়ে তাৰ মিনিংটো কি জানো তো এটো এংগল COE আছিল ৰিফ্লেক্স মিন আছে তাত বাৰে বাকিখিনি এংগল তো বাকিখিনি এংগল হলে আমি কি কৰিব লাগে তো গোটেই কমপ্লিট এংগলটো মই কিমান ডিগ্ৰী বুলি কৈছিলো 360 তো 360 ৰ পৰা এখিনি তোমাৰ কাটা যাব না যায় যাব সো ৰিফ্লেক্স এংগল লব লাগিলে তোমালোকে কি কৰিব লাগে 360 ৰ পৰা সেই এংগলটোৰ ভ্যালুটো মাইনাস কৰিব লাগে COE এতিয়া আমাৰ কি হ'ব 360 মাইনাস 110 ইকুৱেল টু তোমালোকৰ কিমান হ'ব 250 ডিগ্ৰী এইখিনি হ'ল মেইন আনসাৰ এটা কিমান পালো 30 ডিগ্ৰী আৰু এটা কিমান পাইছো 250 ডিগ্ৰী 6.1 ৰ 2 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে XY and M1 intersect is a XY and M1 line to the intersect with O point next there is a POY kiman degree dice do 90 degree aru dia ase mark A is to B equal to dice mark 2 is to 3 etu amar ratio dia ase to amar car value find koribo dice mainly C value find koribo dice so eta sabar maloka jetia amar P edala straight line asil এই লাইনডালৰ ইফালৰ খণ্ড যদি 90 ডিগ্ৰী ইফালৰ খিনি কি লিখিব তোমালোকৰ 90 ডিগ্ৰী হৈ লিখিব তো আমি কি গম পাম যে লেট আমি লৈ ললো a = twice x তো আমি জানো যে ৰেশিও বিলাক দিয়া থাকিলে তো আমি x লৈ ৰিলেটেড কি ৰহিব লাগে তো a = twice x আৰু b = কি হ'ব আমাৰ 36 according to question a আৰু b ভ্যালু দুটা কিমান ডিগ্ৰী ফৰ্ম কৰি আছে 90 ডিগ্ৰী কাৰণ এটা ষ্ট্ৰেট লাইনৰ 180 থাকে ইটো সাইডে 90 দিয়া আছে তো ইটো সাইডে কিমান থাকিব 90 degree so me according to question ki likhibo parim twice x plus 36 equal to 90 degree 2 ke dike plus kole ki mane hobo 5x equal to 90 degree ami x er value ulala 5 to bala holon hobo aru 18 90 5 re kiman ba jabo tomar 18 ba car value 18 galo x er value etia next aba iar amar next car value lo je c লগত আমাৰ কন্ট্ৰোল লাইনৰ ৰিলেচন আছে এডাল লাইন আছে BC আগো ইহতে এডাল কি ফৰ্ম কৰিছে ষ্ট্ৰেট লাইন ফৰ্ম কৰি আছে সো আমি আগতে কাৰ ভ্যালু লৈ ল'ব লাগিব b ৰ ভ্যালু তো তোমালোকে a ভ্যালুটো ইয়াত মিলালে হ'ব কাৰ ভ্যালু ল'ব লাগিব b ইকুৱেল টু কি আছিল 36 সো আমি কি লিখিব পাৰিম 3 * 18 ইকুৱেল টু কিমান হ'ব তোমালোকৰ 54 ডিগ্ৰী কাৰ ভ্যালু 54 তোমালোকৰ b ভ্যালু এতিয়া আমি কাৰ ভ্যালু ল'ব লাগে c ভ্যালু সো কি লিখিব পাৰা যাব আমাৰ যে b plus c equal to কি ডিগ্ৰী 180 কেনকে লিনিয়াৰ পেয়াৰ অফ এংগল ৰৈখিক জুৰিয়া কোণ এতিয়া যদি ৰৈখিক জুৰিয়া কোণ হয় ইয়াৰ b ভ্যালুটো বহাই দিলো 54 ডিগ্ৰী plus c equal to কি হ'ব 180 কাৰ ভ্যালু লাগে আমাক c so c equal 180 ডিগ্ৰী minus 54 ডিগ্ৰী আৰু ইয়াৰ পৰা মাইনাস কৰিলে কি হ'ব 126 ডিগ্ৰী এটো হ'ল তোমাৰ কাৰ ভ্যালু c ভ্যালু next again I mean next question hola next 6.1 3 number question to eto diagram dia ase aru yat tomalo etu line question to dia ase ki dise je PQR angle to and PRQ eta angle ki boli dise equal ama ki book koribo je PQS kuntu bahiror angle to PRT etu bahiror angle eta ma ki hoy equal hoy boli amar proof koribo dise so আমি ইয়াত কি লিখিব পাৰো যে আমি সবে জানো এটা আছে এংগল তো এটো তোমালোকৰ এটা কমন পইণ্ট এডাল তোমালোকৰ কমন সাইড দুটা সাইডে দুটা এক্সট্ৰা পইণ্ট আছে তো
তো এইটো কি এংগল আছিল এডজাসেন্ট এংগল তো এই এডজাসেন্ট এংগলটো কিমান ডিগ্ৰী ফৰ্ম কৰি আছে ইয়াত 180 ডিগ্ৰী ঠিক আছে সো আমি কি লিখিব পাৰিম এংগল পি কিউ আৰ এই এংগলটো প্লাস বাহিৰৰ এংগলটো লিখিছো মই পি কিউ এস দুটা মিলি কিমান ডিগ্ৰী ফৰ্ম কৰি আছে ইয়াতে 180 ডিগ্ৰী এটো হল তোমালোকৰ এক নম্বৰ নেক্সট তাক লিখিলে কি লিখিম পি আই কিউ ইফালৰ সাইডটো পি আই কিউ প্লাস তার অপোজিট সাইডটোত কি আছে পি আই টি ইকুয়াল টু কিমান ডিগ্ৰী আছে 180 এটো কিমান নম্বৰ 2 এতিয়া নেক্সট লিখিলো আমি ফ্ৰম 1 and 2 মানে 1 আৰু 2 ৰ পৰা এই দুটা সাইডে যেটো 180 ইকুয়াল হৈ আছে তো তেতিয়া তোমাৰ কোন ইকুয়াল হ'ব ইহৰ দুটা কি হ'ব তোমালোকৰ ইকুয়াল হ'ব সো এই দুটা ইকুয়াল হলে আমি এতিয়া কি লিখিব পাৰিম যে এংগল পি কিউ আৰ প্লাস এংগল পি কিউ এস ইকুয়াল এংগল পি আই কিউ প্লাস এংগল পি আই টি আমি এই দুটা ইয়াত লিখি ললো এটো ইকুয়াল টু এটো নেক্সট আমি কি কৰিম যে পি কিউ আৰ হলে আমাক কি লিখিব দিছিল ইয়াত পি আৰ কিউ সো আমি কি লিখি ললো পি আৰ কিউ প্লাস পি কিউ এস ইকুয়াল এংগল পি আই কিউ প্লাস এংগল পি আই টি সো আমাৰ কি হল পি আই কিউ দুটা সাইডে আছে সো দুটা থাকিলে আমি কি কৰিব পাৰো ডাইৰেক্ট ক্যান্সেল কৰিব পাৰো এতিয়া আমাৰ কি বাকি থাকিল এংগল পি কিউ এস ইকুয়াল এংগল পি আই টি এটো হল তোমালোকৰ পুট